ছাত্ৰীসকল আজি তোমালোকৰ লগত 10মান শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয়টো লেসন আলোচনা কৰিম মানে দ্বিতীয়টো লেসনৰ ভিতৰৰ যিমান প্ৰশ্ন আছে আটাইবোৰ আজি তোমালোকক দি দিম। চোৱা, এচিড, ক্ষাৰক আৰু লৱণ এইটো লেসনৰ বিষয়ে আমি আটাইখিনি আলোচনা কৰিম। ভিডিঅ'টো দীঘল হ'ব পাৰে, এটা ভিডিঅ'তে গোটেইখিনি প্ৰশ্ন তোমালোকক দি শেষ কৰিম। এইটো হৈছে 2 নম্বৰ অধ্যায় এচিড, ক্ষাৰক আৰু লৱণ। গতিকে মাজৰ পৰা মই গোটেইখিনি পঢ়ি কেনে প্ৰশ্ন যুগুত কৰি লৈছোঁ। তোমালোকক আজি গোটেইখিনি প্ৰশ্ন দি দিম আৰু অনুশীলনীৰ প্ৰশ্ন যিমানখিনি তোমালোকক ইম্পৰ্টেণ্ট, মই এইটো ক্লাছত খালি ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। গতিকে 1 নম্বৰ লেসনটোৰ কুৱেশ্যন তোমালোকক দিয়া হৈছে, তোমালোকে আগৰ ভিডিঅ'টোত চাই ল'বা। 2 নম্বৰটো লেসনৰ কুৱেশ্যন মই ইয়াতে লিখি লৈছোঁ, তোমালোকে চোৱা। এইটো হৈছে এচিড, ক্ষাৰক আৰু লৱণ, অতিকৈ দৰকাৰী প্ৰশ্ন উত্তৰ। এইটো চোৱা, 1 নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰ প্ৰশ্নটো আছে এচিড কি? যিবোৰ পদাৰ্থ জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়নমুক্ত কৰে সেইবিলাকক এচিড বোলে। যিবিলাক পদাৰ্থ জলীয় দ্ৰৱত আয়নিত হৈ H+ আয়নমুক্ত কৰে সেইবিলাকক এচিড বোলে। তাৰে পিছত চোৱা, 2 নম্বৰ প্ৰশ্নটো চোৱা। তীব্ৰ এচিড কি? ইয়াতে মই এনচাৰটো দি দিছোঁ। যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে H+ আয়ন মুক্ত কৰে সেইবিলাকক তীব্ৰ এচিড বোলে, যেনে HCl, H2SO4, NHO3 আদি। তাৰপিছত চাবা 3 নম্বৰ প্ৰশ্নটো। মৃদু এচিড কি? যিবোৰ এচিড জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে H আয়নযুক্ত কৰে সেইবিলাকক মৃদু এচিড বোলে, যেনে H2CO3, CH3, COOH। 4 নম্বৰটো ইয়াতে লিখিছোঁ, চাবা। ক্ষাৰক কাক বোলে? যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH- আয়ন মুক্ত কৰে সেইবিলাকক ক্ষাৰক বোলে। তীব্ৰ ক্ষাৰকবোৰ কি কি? যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে OH মুক্ত কৰে সেইবিলাকক তীব্ৰ ক্ষাৰক বোলে, যেনে NaOH, KOH আদি। তাৰপিছত মৃদু ক্ষাৰকবোৰ কি? তোমালোকে এই প্ৰশ্নবোৰ নোট ডাউন কৰি ল'বা। যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে আয়ন OH মুক্ত কৰে সেইবিলাকক মৃদু ক্ষাৰক বোলে, যেনে MgOH2, AlOH3 আদি। তাৰপিছত চাবা, ক্ষাৰ বা এলকালি কি? পানীত দ্ৰৱণীয় ক্ষাৰকবোৰক ক্ষাৰ বা এলকালি বোলে, যেনে NaOH, KOH আদি। তাৰপিছত সূচক কি? চাবা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে সিহঁতক অম্ল ক্ষাৰক সূচক বা সূচক বোলে। তোমালোকে প্ৰশ্নবোৰ লিখি লৈ মুখস্থ কৰি ল'বা। এটা ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰায় আহি থকা দেখা যায়। এইটো হৈছে দুবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া। এইটো দুবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ হৈছে লিটমাছ আৰু হালধি। দুবিধ সাংশ্লেষিক সূচকৰ উদাহৰণ দিয়া। মিথাইল অৰেঞ্জ, ফিনলফথেলিন আৰু মিথাইল অৰেঞ্জ। আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে এইটো প্ৰায় পৰীক্ষাত অহা দেখা যায়। অম্ল আৰু ক্ষাৰকৰ দুটাকৈ ধৰ্ম উল্লেখ কৰা। অম্লৰ ধৰ্ম: নীলা লিটমাছ কাগজ ৰঙা কৰে আৰু অম্লৰ সোৱাদ টেঙা।
নীলা লিটমাছ কাগজ ৰঙা কৰে আৰু অম্লৰ সোৱাদ টেঙা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট দেই, তোমালোকে এইটো লিখি ল'বা, মুখস্থ কৰি ল'বা। তাৰে পিছত খাৰকৰ ধৰ্ম। খাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোনৰ দৰে লাগে আৰু খাৰকে ৰঙা লিটমাছ নীলা কৰে। তাৰে পিছত প্ৰশ্নটো হৈছে সূচক কাক বোলে? 4টা অম্ল ক্ষাৰক সূচকৰ নাম উল্লেখ কৰি সিহঁতৰ বৰণৰ পৰিৱৰ্তন কেনেকুৱা হয় লিখা। প্ৰশ্নটো ভালদৰে পঢ়ি ল'বা কি কৈছে, তাৰপিছত এনচাৰটো কৰিবা। তোমালোকে 2বাৰ 3বাৰকৈ প্ৰশ্নটো পঢ়ি ল'বা। সূচক যিবোৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ বৰণ সলনি কৰিব পাৰে সেই পদাৰ্থবোৰক সূচক বোলে। 4টা অম্ল ক্ষাৰক সূচক হ'ল মিথাইল অৰেঞ্জ, ফেনফথেলিন আৰু লিটমাছ, ব্ৰমথাইম ব্লু। এইকেইটা হৈছে উদাহৰণ। এইকেইটাৰ এতিয়া মিথাইল অৰেঞ্জৰ ৰঙৰ পৰিৱৰ্তন। এইটো এচিডৰ প্ৰবত মিথাইল অৰেঞ্জৰ বৰণ গোলাপীয়া আৰু ক্ষাৰক দ্ৰৱত এচিড দ্ৰৱত মিথাইল অৰেঞ্জৰ বৰণ গোলপীয়া আৰু ক্ষাৰকৰ দ্ৰৱত হালধীয়া হয়। 2 নম্বৰটো ফেনফথেলিন এচিডৰ দ্ৰৱত বৰণহীন আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ গোলপীয়া হয়। লিটমাছ আম্লিক মাধ্যমত ৰঙা আৰু ক্ষাৰকীয় মাধ্যমত নীলা বৰণৰ হয়। ব্ৰমথাইমল ব্লু ক্ষাৰকীয় মাধ্যমত নীলা আৰু আম্লিক মাধ্যমত হালধীয়া বৰণৰ হয়। তাৰে পিছত কুৱেশ্যনটো চাবা, অম্লনাশক কি? অম্লনাশক হ'ল অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰা দ্ৰব্য, যেনে মেগনেছিয়াম দুগ্ধ এটা অম্লনাশক। বিভিন্ন দ্ৰব্যদৰৱ হিচাপে আমিও খাওঁ। অম্লনাশক অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰা দ্ৰব্য, যেনে মেগনেছিয়াম দুগ্ধ এটা অম্লনাশক। বিভিন্ন দ্ৰব্যদৰৱ হিচাপেও আমি খাওঁ। সংকেত সহ 4টা এচিডৰ নাম লিখা। সংকেত সহ 4টা এচিড হ'ল হাইড্ৰক্লৰিক এচিড HCl, ছালফিউৰিক এচিড H2SO4, তাৰপিছত নাইট্ৰিক এচিড NHO3 আৰু এচিট্ৰিক এচিড CH3COOH। এইটো প্ৰশ্ন 13 নম্বৰ 13 নম্বৰৰ কুৱেশ্যনটো বৰ ইম্পৰ্টেণ্ট। সংকেত সহ 4টা এচিডৰ নাম লিখা। এইকেইটা পৰীক্ষাত আহিব পাৰে, তোমালোকে এইকেইটা ভালদৰে চাবা। মই কৈ থকাৰ লগে লগে লিখি ল'বা, তেতিয়াহ'লে তোমালোকে মনত ৰৈ যাব। সংকেত সহ 4টা ক্ষাৰকৰ নাম। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আগতো আছিল এচিড, এতিয়া হৈছে ক্ষাৰক। ছ'ডিয়াম হাইড্ৰক্সাইড NaOH, কেলছিয়াম হাইড্ৰক্সাইড CaSOH2, এমনিয়াম হাইড্ৰক্সাইড NH4OH, মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2। গতিকে 13 আৰু 14 নম্বৰ কুৱেশ্যনটো আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে চিন্তি থবা। এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ধৰ্মসহ 3 প্ৰকাৰৰ অক্সাইডৰ নাম উল্লেখ কৰা। 3 প্ৰকাৰৰ অক্সাইড হ'ল আম্লিক অক্সাইড CO2 SO2, ক্ষাৰকীয় অক্সাইড Na2O3 MgO আৰু উভধৰ্মী অক্সাইড Al2O3 SiO2। এতিয়া আম্লিক অক্সাইডৰ ধৰ্মসহ কৈছে ই নীলা লিটমাছক ৰঙা কৰে। আম্লিক অক্সাইডৰ ধৰ্ম হৈছে ই নীলা লিটমাছ ৰঙা কৰে। তাৰপিছত ক্ষাৰকীয় অক্সাইডৰ ধৰ্ম ই ৰঙা লিটমাছক নীলা কৰে। ক্ষাৰকীয় অক্সাইডৰ ধৰ্ম হৈছে ই ৰঙা লিটমাছক নীলা কৰে। ক্ষাৰকীয় অক্সাইডৰ ধৰ্ম, এইটো 2বাৰ লিখা গৈছে, উভধৰ্মী অক্সাইডৰ ধৰ্ম
আম্লিক অক্সাইড আৰু ক্ষাৰকীয় অক্সাইডৰ ধৰ্ম উভধৰ্মী অক্সাইডত বিদ্যমান। গতিকে এতিয়া 16 নম্বৰ কুৱেশ্যনটো চাবা। আম্লিক দ্ৰব্য বিদ্যুৎ প্ৰবাহিত কৰিব পাৰিনে? ইম্পৰ্টেণ্ট প্ৰশ্ন এটা। আম্লিক দ্ৰব্য বিদ্যুৎ প্ৰবাহিত কৰিব পাৰি। সকলো প্ৰকাৰৰ এচিডৰ জলীয় দ্ৰব্য বিদ্যুৎ প্ৰবাহিত কৰিব পাৰি। আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে 17 নম্বৰ কুৱেশ্যন। অম্ল আৰু ক্ষাৰকৰ মাজত পাৰ্থক্য। এইটো এক্সামত আহিয়ে থাকে, এইবাৰো অহাৰ চান্স 90% আছে। চাবা, অম্লৰ সোৱাদ টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ তিতা। অম্লই নীলা লিটমাছ ৰঙা কৰে কিন্তু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে। একদম সহজ। এইটো হৈছে টেঙা, এইটো হৈছে তিতা। এইটো নীলাটোক ৰঙা কৰে, এইটো আকৌ ৰঙাটোক নীলা কৰে। এনেকৈ মনত ৰাখিলে তোমালোকৰ সহজতে মনত ৰৈ যাব। ইয়াত হাইড্ৰজেন H+ আয়ন থাকে, ইয়াতে হাইড্ৰক্লৰিক OH- আয়ন থাকে। এইটো হৈছে H+, ইয়াতে হৈছে OH-, আকৌ ইয়াতে টেঙা, ইয়াতে তিতা, ইয়াতে নীলা লিটমাছ ৰঙা কৰে, ইয়াতে ৰঙা লিটমাছ ৰঙা নীলা কৰে। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। চোৱা, কাৰণ ব্যাখ্যা কৰা। এচিডিটিত ভুগিলে কাৰণ ব্যাখ্যা কৰা। এচিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা। কাৰণ কি ব্যাখ্যা কৰা। এচিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট গ্ৰহণ কৰোঁ, কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱত প্ৰশম কৰি নাইকিয়া কৰে আৰু আমি কষ্টৰ পৰা ৰক্ষা পাওঁ। কি বুলি কৈছে? এচিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট গ্ৰহণ কৰোঁ, কাৰণ ই অতিৰিক্ত অম্লৰ প্ৰভাৱ প্ৰশমন কৰি নাইকিয়া কৰে আৰু আমি কষ্টৰ পৰা ৰক্ষা পাওঁ। 2 নম্বৰ ব্যাখ্যাটো হৈছে, পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্ৰৱ ঘঁহা হয়। কাৰণ কি? পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। এইটো এটা ইম্পৰ্টেণ্ট MCQ আহিব পাৰে দেই। পৰুৱাৰ শুঙত কি এচিড থাকে? এইটো তোমালোকে মই আণ্ডাৰলাইন কৰি থৈছোঁ। এইটো তোমালোকে এটা MCQ হিচাপে কৰিব পাৰিবা। পৰুৱাৰ শুঙত কি এচিড থাকে? ফৰ্মিক এচিড। পৰুৱাই যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এটা অম্ল সুমুৱাই দিয়ে। কামোৰৰ এচিডৰ প্ৰভাৱটোৱে কেলামাইন দ্ৰব্য, য'ত জিংক কাৰ্বনেট ক্ষাৰক থাকে, ঘঁহি নাশ কৰিব পাৰি। জিংক কাৰ্বনেট নামৰ ক্ষাৰক এবিধ থাকে, যিটো ঘঁহাৰ পিছত নাশ কৰি দিয়ে কেলামাইন। গতিকে নেক্সট ব্যাখ্যাটো চাবা। কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতেই প্ৰশমিত কৰা হয় কিয়? এইটো এটা ব্যাখ্যা। বহুতো কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে। যদিও এই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাবলৈ দিয়া হয়, তেনেহ'লে এই অম্লই পানীত থকা মাছ আৰু অন্যান্য জীৱক ধ্বংস কৰিব। সেয়েহে কাৰখানাৰ আৱৰ্জনাসমূহ জলাশয়ত দিয়াৰ আগত কি কৰা হয়? প্ৰশমিত কৰা হয়। জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা। তাৰে পিছৰ কুৱেশ্যনটো হৈছে, আমাৰ শৰীৰত চৰ্বিসমূহত কি এচিড থাকে? এইটো এটা ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আমাৰ শৰীৰত চৰ্বিসমূহত ফেটি এচিড থাকে। আমি যে কওঁ ফেটি লিভাৰ, হয়নে? ফেটি এচিড থাকে। নেমু টেঙাত কি এচিড থাকে? এইটোতো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো প্ৰায় আহিয়ে থকা দেখা যায়। নেমু টেঙাত চাইট্ৰিক এচিড থাকে। এইটো মনোযোগ দিবা, এইটো লিখি ল'বা, তাৰে এই ভিডিঅ'টোৰ পৰাই মনত ৰাখিবা। নেমু টেঙাত চাইট্ৰিক এচিড থাকে। খাদ্য সংৰক্ষণৰ বাবে কি এচিড ব্যৱহাৰ কৰা হয়? খাদ্য সংৰক্ষণৰ বাবে এচিটিক এচিড, চাইট্ৰিক এচিড আদি ব্যৱহাৰ কৰা হয়। তাৰে নেক্সট কুৱেশ্যনটো, লৱণ কেনেকৈ উৎপন্ন কৰা হয়? কেইটামান সাধাৰণ লৱণৰ নাম লিখা। অম্ল আৰু ক্ষাৰকৰ প্ৰশমন বিক্ৰিয়াৰ ফলত লৱণ উৎপন্ন হয়। কেইটামান সাধাৰণ লৱণ হৈছে কপাৰ ছালফেট CuSO4, পটাছিয়াম নাইট্ৰেট KNO3, ছডিয়াম ক্লৰাইড NaCl, ছডিয়াম কাৰ্বনেট Na2CO3।
হৈছে আমাৰ 22 নম্বৰ কুৱেশ্যন। এইটো চোৱা 23 নম্বৰ কুৱেশ্যনটো হৈছে খাৰ আৰু লৱণৰ তিনিটাকৈ ব্যৱহাৰ লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। খাৰৰ তিনিটা ব্যৱহাৰ: পেট্ৰলিয়াম, কাগজ, বনস্পতিৰ তেল আদিত শোধনত খাৰ ব্যৱহাৰ কৰা হয়। আকৌ পৰিষ্কাৰ যেনে চাবোন, ডিটাৰজেণ্ট, পাউডাৰ আদি প্ৰস্তুত কৰিবলৈ খাৰ ব্যৱহাৰ কৰা হয়। আকৌ পানী শোধনত ব্লিচিং পাউডাৰৰ উৎপাদনত খাৰ ব্যৱহাৰ কৰা হয়। এইকেইটা হৈছে খাৰৰ ব্যৱহাৰ। আকৌ এতিয়া লৱণৰ ব্যৱহাৰ: কীটনাশক, চাবোন আৰু ক্লৰিন উৎপাদনত বিভিন্ন ধৰণৰ লৱণ ব্যৱহাৰ কৰা হয়। বাৰুদ আৰু কাঁচ উৎপাদনত পটাছিয়াম নাইট্ৰেট জাতীয় লৱণ ব্যৱহাৰ কৰা হয়। খোৱা নিমখ হিচাপে মাছ, মাংস সংৰক্ষণ হিচাপে ছডিয়াম ক্লৰাইড লৱণ ব্যৱহাৰ কৰা হয়। খাৰৰ দুটা উদাহৰণ দিয়া: ছডিয়াম হাইড্ৰক্সাইড NaOH, পটাছিয়াম হাইড্ৰক্সাইড KOH। খাৰৰ দুটা উদাহৰণ হৈছে ছডিয়াম হাইড্ৰক্সাইড NaOH, পটাছিয়াম হাইড্ৰক্সাইড KOH। এচিড ব্যৱহাৰৰ ক্ষেত্ৰত কিয় সতৰ্ক হ'ব লাগে? এচিড ব্যৱহাৰৰ ক্ষেত্ৰত কিয় সতৰ্ক হ'ব লাগে? কিছুমান এচিড ক্ষয়কাৰক। এইবোৰ গাত পৰিলে গাৰ ছাল ছিগে আৰু ঘাঁৰ সৃষ্টি কৰে। সেয়ে এচিড ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক হ'ব লাগে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে আমাৰ ভিতৰৰ কুৱেশ্যনখিনি আমি আলোচনা কৰিলোঁ, 25টা কুৱেশ্যন। এতিয়া আমি আহিম পাঠৰ মাজত থকা কেইটামান দৰকাৰী কুৱেশ্যন MCQ। তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে? মই অপশ্যনবোৰ দি থকা নাই। অপশ্যনবোৰ দি থাকিলে ভিডিঅ'টো দীঘল হ'ব আৰু তোমালোকে অপশ্যন দিয়া থাকিলে অপশ্যনবোৰৰ পৰা ছেপাৰেট কৰি কুৱেশ্যন আৰু এনচাৰটো লিখি লৈ পঢ়িবা। কিয়নো 4টা অপশ্যনৰ মাজত তোমালোকে এনেকৈ চাই গ'লে পিছলৈ যাই দিগদাৰী হ'ব অপশ্যনবিলাক এক্সামত চেঞ্জ কৰি দিলে। গতিকে তোমালোকে অপশ্যনবোৰ নোচোৱাকৈ পঢ়িবা। ইয়াতে এইটোৰ এনচাৰ হৈছে 0.7.0 পৰা 7.8লৈ। ছডিয়াম ক্লৰাইড তলৰ কোনটো প্ৰকৃতিৰ লৱণ? প্ৰসম। এবিধ তীব্ৰ এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি কি? আম্লিক। তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতিৰ প্ৰসম? H2O। এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাৱ্য pH মান কিমান হ'ব? 1। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। খাদ্য হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক ৰসৰ pH হৈছে 7তকৈ কম। তাৰে পিছৰ কুৱেশ্যনটো, তলৰ কোনটো আম্লিক ধৰ্ম? নেমুৰ ৰস। অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো হৈছে বেকিং ছ'ডা। কাপোৰ ধোৱা ছ'ডাত কিমান অণু আছে? 10টা অণু আছে। টেঙা দৈত থকা এচিডটো হ'ল লেক্টিক এচিড। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু নেমু টেঙাত কি এচিড থাকে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ'ল OH মাইনাছ। যৌগ CaOCl2 সাধাৰণ নাম কি? ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰৰ চিহ্নটো যদি সুধে এনেকৈ লিখিবা, আৰু এইটো দি কেনে নামটো সুধিলে ব্লিচিং পাউডাৰ বুলি লিখি দিবা। তাৰে পিছতটো চাবা, বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। পানীত দ্ৰৱীভূত ক্ষাৰকক কোৱা হয় ক্ষাৰ। তাৰে নেক্সট কুৱেশ্যনটো চাবা, ভিডিঅ'টো দীঘল হ'লেও মই এটা ভিডিঅ'তে গোটেইখিনি দিম।
দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে পাত্ৰৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে। সেইকাৰণে পিতল আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্যবস্তু ৰাখিব নালাগে। দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? দৈ আৰু টেঙা খাদ্যবস্তুত এচিড থাকে। এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে পাত্ৰৰ লগত ৰাসায়নিক বিক্ৰিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে। সেইকাৰণে পিতল আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্যবস্তু ৰাখিব নালাগে। তাৰে পিছৰটো চাবা, পতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? এইটো একদম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ আগৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট, এইটো দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয়, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, পতিত পানী হ'ল বিশুদ্ধ পানী। ই আয়ন গঠন নকৰে কিন্তু বৰষুণৰ পানীত এচিড আৰু নানা ধৰণৰ অশুদ্ধি থাকে যি আয়নমুক্ত কৰে। গতিকে বৰষুণৰ পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে। কেঁচা গাখীৰ, এইটোৱে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কেঁচা গাখীৰৰ pH-ৰ মান 6। দৈত পৰিণত হ'লে pH-ৰ সলনি হ'বনে? ব্যাখ্যা কৰা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। কেঁচা গাখীৰ pH-ৰ মান 6, অৰ্থাৎ ই মৃদুভাৱে আম্লিক। কিন্তু যেতিয়া ই দৈত পৰিণত হয় তেতিয়া কেঁচা গাখীৰে এচিডৰ গুণ পায়। গতিকে ইয়াৰ pH-ৰ মান 6তকৈ কম হয়। তাৰমানে দৈত পৰিণত হ'লে এচিডৰ গুণ পায়, গতিকে ইয়াৰ pH-ৰ মান 6তকৈ কম হয়। ইয়াতে আৰু দুটা কুৱেশ্যন আছে। চোৱা, পানীৰ অনুপস্থিতিত এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? পানীৰ অনুপস্থিতিত এচিডে হাইড্ৰজেন আয়ন উৎপন্ন কৰিব নোৱাৰে। গতিকে পানীৰ অনুপস্থিতিত এচিডে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে। তাৰে পিছত চাবা, শুকান HCl গেছে কিয় শুকান লিটমাছৰ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। শুকান HCl গেছে কোনো H+ আয়ন উৎপন্ন নকৰে। জলীয় দ্ৰৱত H+ বা H3O+ আয়নৰ উপস্থিতিয়ে লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন ঘটায়। আয়নৰ অনুপস্থিতিৰ বাবে শুকান HCl গেছে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এবাৰ মাতি দিছোঁ চাবা, শুকান HCl গেছে কোনো H+ আয়ন উৎপন্ন নকৰে। চাবা, শুকান HCl গেছে কোনো H+ আয়ন উৎপন্ন নকৰে। জলীয় দ্ৰৱত H+ বা H3O+ আয়নৰ উপস্থিতিয়ে লিটমাছ কাগজৰ ৰং পৰিৱৰ্তন ঘটায়। আয়নৰ অনুপস্থিতিৰ বাবে শুকান HCl গেছে লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। গতিকে এতিয়া মই গোটেইখিনি কুৱেশ্যন তোমালোকক ধুনীয়াকৈ কেমেৰাৰ আগত উপস্থাপন কৰিম, তোমালোকে স্ক্ৰীনশ্বট মাৰি বহীত লিখি ল'বা। চাবা, কেমেৰাটো ঠিক কৰি লওঁ। এইটো অধ্যায় এনেকৈ বহীত এটা নোট কৰি ল'বা, এটা বহীত এনেকৈ তোমালোকে, মই এনেকৈ দি যাম, তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। ধুনীয়াকৈ দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। যিমান পাৰা মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰা, তোমালোকে যিমান শ্বেয়াৰ কৰিবা সিমান মই ভিডিঅ' বনাবলৈ উৎসাহ পাম। মই তোমালোকক 1-2 মাহৰ ভিতৰতে গোটেইখিনি 4-5খন কিতাপৰ গোটেইখিনি কুৱেশ্যনৰ কৰি নোট ডাউন কৰি দি দিম। তোমালোকে ঘৰত এইবিলাক লিখি লৈ মুখস্থ কৰি থাকিবা। চোৱা, এনেকৈ স্ক্ৰীনশ্বট মাৰি লোৱা, মই তোমালোকক দি দিছোঁ, স্ক্ৰীনশ্বট মাৰি লৈ লিখি লোৱা।
কিবা যদি আখৰ বুজি নোপোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা। যিসকল ল'ৰা ছোৱালী মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে মোৰ ভিডিঅ'বোৰ চাই আছা, প্লিজ একবাৰ হ'লেও মোক এটা কমেণ্ট কৰি যাবা, লাইক কৰিবা। ভিডিঅ'টো ভাল লাগিলেও কমেণ্ট কৰিবা, বেয়া লাগিলেও কমেণ্ট কৰিবা। আৰু মোৰ ভিডিঅ'টো বাৰে বাৰে শ্বেয়াৰ কৰিবা। চোৱা এনেকৈ দি আছোঁ মই। হয়তো মোৰ ভিডিঅ'বোৰ উন্নত মানৰ হোৱা নাই, কিন্তু ভিডিঅ' উন্নত হওক বা অনুন্নত হওক, ভিডিঅ'ৰ বস্তুখিনি কিমান উন্নত হৈছে সেইটোহে আমাৰ আচল কথা। তোমালোকে বুজিব পাৰিছানে নাই সেইটোহে আচল কথা। তোমালোকে এনেকৈ স্ক্ৰীনশ্বট মাৰি লৈ লোৱা। মই অহাকালি আকৌ এটা ছ'চিয়েল চায়েন্সৰ ভিডিঅ' লৈ আহিম। আজি ছ'চিয়েল চায়েন্সৰ ভিডিঅ' এটা অনাৰ কথা আছিল, কিন্তু মই নোট বনাই শেষ কৰিব পৰা নাই। গতিকে অহাকালি মই ছ'চিয়েল চায়েন্সৰ এটাকৈ লেচন লৈ আহিম। তোমালোকে ভিডিঅ'টো মনোযোগ সহকাৰে চাই যাবা। ব্যাখ্যাখিনি বহুত ইম্পৰ্টেণ্ট। এই ব্যাখ্যাৰ যিকোনো এটা ব্যাখ্যা পৰীক্ষাত আহিব পাৰে। গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি গোটেইখিনি নোট কৰি লোৱা। নোট কৰি লৈ ঘৰত পঢ়ি থাকিবা। এইখিনি এতিয়া নোট কৰি ল'লে আৰু পৰীক্ষাৰ আগত মোবাইল চাই থাকিব নালাগে। বহীখন উলিয়াই লৈ চালেই হৈ যাব। গতিকে আৰু এবাৰ কৈছোঁ, মোৰ ভিডিঅ'টো যদি পাৰা শ্বেয়াৰ কৰা, বাৰে বাৰে শ্বেয়াৰ কৰা, আৰু লাইক এটা কৰিবা। বেয়া লাগিলেও লাইক কৰিবা, ভাল লাগিলেও লাইক কৰিবা। এনেকৈ দি দিছোঁ যাতে তোমালোকে স্ক্ৰীনশ্বট মাৰাত সহজ হয়। আৰু যদি এইখিনি নালাগে তথাপিও মোক কমেণ্টত জনাবা যে আমি ভিডিঅ'টো চলি থকা অৱস্থাৰ পৰা স্ক্ৰীনশ্বট মাৰি আমি লিখিব পাৰোঁ। এনেকৈ আৰু আমাক কষ্ট কৰি দি থাকিব নালাগে। তেতিয়াহ'লে মই আৰু এনেকৈ দি নাথাকোঁ। ভিডিঅ'টোৰ পৰাই যদি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পৰা, তেতিয়াহ'লেতো আৰু বেছি ভাল হয়। চোৱা এতিয়ালৈ কিন্তু মোৰ এটাও ছাবস্ক্ৰাইবাৰ হোৱা নাই। মই এটা ছাবস্ক্ৰাইবাৰৰ আশাত আছোঁ। মোৰ প্ৰথম ছাবস্ক্ৰাইব কোনে কৰে, প্লিজ মোক যোনে প্ৰথম ছাবস্ক্ৰাইব কৰা তাৰ নাম তুলি মোক কমেণ্টত জনাই দিবা যে মই প্ৰথম ছাবস্ক্ৰাইব কৰিলোঁ। দ্বিতীয় ছাবস্ক্ৰাইবাৰ, তৃতীয় ছাবস্ক্ৰাইবাৰ মোক কমেণ্টত জনাবা। ঠিক আছে, থেংক ইউ। এইখিনিয়ে। গতিকে আজিলৈ ইমানলৈ সামৰিছোঁ।